নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই। মোৰ পিছফালে চাই আপোনালোকে গমে পাইছে যে যাক কোৱা হয় মহামৃত্যুঞ্জয়। আৰু এই মৃত্যুঞ্জয় মন্দিৰখনৰ বিষয়ে আমি বহুত দিনৰ পৰা শুনি আহিছোঁ। আহে মানুহে দৰ্শন কৰি চাকিগছ জ্বলাই ধুনীয়াকৈ গুচি যায়। যিহেতু এইখন মন্দিৰ কোনে প্ৰথমতে বনাইছিলে এইখিনি কথা অলপ আলোচনা কৰিম। আৰু বন্ধুসকল, যিহেতু গুৰু শুক্ৰাচাৰ্যৰ কথাখিনি বৰ বিশেষ গম নাপাওঁ, হ'লেও মানে ক'বলৈ গ'লে যিহেতু গুৰু শুক্ৰাচাৰ্য ইয়াত আজি প্ৰায় হাজাৰ হাজাৰ বছৰ আগতে ইয়াত যিহেতু একেবাৰে যজ্ঞ পাতিবৰ কাৰণে সৰুকৈ এটা যিহেতু শিৱলিংগ নিৰ্মাণ কৰিছিল প্ৰথমে। আৰু এই শিৱলিংগৰ ওপৰতে যিটো মানে সৰুকৈ এটা শিৱলিংগ আছিল, এই শিৱলিংগৰ ওপৰতেই আজি প্ৰায় কেইবছৰ আগতেই এনেকৈ 126 ফুট ওখ শিৱলিংগ এটা নিৰ্মাণ কৰা হৈছে। আছোঁ গুৰু শুক্ৰাচাৰ্য যিহেতু ইয়াতে একেবাৰে স্পীডটো ধুনীয়াকৈ ৰাখি থৈছে, ধুনীয়াকৈ বনাই থৈছে ইয়াতে। এইখিনি চাইছে আপোনালোকে। আৰু ভিতৰলৈ যাম, মই ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। ইয়াতে আপোনালোকক এটা কথা মই জনাব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া মৃত্যুঞ্জয় যেতিয়া মন্দিৰলৈ আপোনালোকে আহিব, আৰু এইকেইটা মই জনাওঁ যে আমাৰ বাইদেউ এগৰাকী আছে, আনহাতে আপোনালোকে দেখিছে এটা ৰেষ্টুৰেণ্ট আছে একেবাৰে, যিহেতু মোৰ হাতত আপোনালোকে দেখিছে এখন মানে যিটো স্ক্ৰীণত আছে, মানে যিহেতু যেতিয়া আপোনালোকে ইয়ালৈ আহিব, ইয়ালৈ আহোঁতে আপোনালোকে তালৈ গৈ পিনে আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে খাবলগীয়া কিছু যিকোনো মানে আহাৰখিনি আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু এইখিনি কথাখিনি জানিবৰ কাৰণে মোৰ লগত যিটো বাইদেউগৰাকী আছে, বাইদেউগৰাকীৰ লগত অকণমান কথা পাতিম আৰু বাইদেৱে আপোনালোকক সকলোখিনি ডিটেইলছ কথা জনাই দিব। বাইদেউ, এইখিনি আপোনালোকৰ নিজৰ ৰেষ্টুৰেণ্টৰ বিষয়ে অকণমান জনাওকচোন বাৰু। হয়, নমস্কাৰ। আমাৰ জোনবিল হোটেল এণ্ড ৰেষ্টুৰেণ্ট আমাৰ ৰেষ্টুৰেণ্টখনৰ নাম। আৰু এখন মন্দিৰৰ পৰা ওলাওঁতে বাওঁহাতে প্ৰায় 150 মিটাৰমান আগলৈ আছে। আৰু এইফালেদি আপোনালোকে হাইৱে ওলাই যাব পাৰে। আৰু আমাৰ থালিখনত আপোনাৰ আমাৰ ভেজ নন ভেজ চবেই পায়, কিন্তু আমি ভেজৰ লগত নন ভেজটো এড কৰা নহয়। আৰু আমাৰ ভেজ থালিখনত আপোনাৰ 10 বিধ অসমীয়া খাদ্যৰ লগত, হয় 10 বিধ অসমীয়া খাদ্য, থলুৱা খাদ্য ইয়াত আপোনালোকে 70 ৰুপিছত পোৱা যায়। আৰু মানে খুব কম প্ৰাইচত আমি মানে গ্ৰাহকসকলক মানে দিব বিচাৰিছোঁ। আৰু নন ভেজো পাব, ধৰক নন ভেজৰ পাৰ্টটো আমি এক্সট্ৰা ৰাখোঁ, কাৰণ মন্দিৰলৈ আহিলে কিছুমানে নন ভেজৰ লগত ভেজ, কিছুমানে ভেজ খায় আৰু পিঁয়াজ নহৰু কিছুমানে নাখায়, তাৰ কাৰণেও আমি ছেপাৰেটকৈ বনাওঁ, চব ছেপাৰেট। আৰু তাৰ লগতে আমাৰ ধৰক চাংঘৰ, কেবিন এনেকুৱা কিছুমান আছে। মানে আপুনি ধৰক ফেমিলি লৈ এক্সট্ৰাকৈ যদি অকণ খাব বিচাৰে মানে আছতীয়াকৈ, তেতিয়াহ'লে তাৰ কাৰণে এক্সট্ৰা ৰুম আছে। আৰু তাৰ লগতে আৰু এটা মই জনাব বিচাৰিছোঁ, ইয়াতে যেতিয়া শাওণ মাহত পানী ঢালিবৰ কাৰণে আঁতৰৰ পৰা যেতিয়া মানে আহে, তেতিয়া তেওঁলোকে যদি পানী ঢালিবৰ কাৰণে ধৰক আমাৰ ইয়াত 2:30 বজাৰ পৰা মন্দিৰত খুলি দিয়া হয় পানী ঢালিবলৈ। তেওঁলোকে আগদিনা আহি থাকিব খোজে, থাকিবৰ কাৰণে আমাৰ হোম ষ্টেৰো আমি ব্যৱস্থা ৰাখিছোঁ। গতিকে তাৰ কাৰণে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমাৰ নাম্বাৰটো হৈছে 6001208878। আপোনালোকে এই নাম্বাৰটো কণ্টেক্ট কৰি হয়তো আপোনালোকে বাইদেউগৰাকীৰ ওচৰলৈ আপোনালোকে আহিব পাৰিব। আৰু আপোনালোকৰ ৰেষ্টুৰেণ্টৰ বিষয়ে আপোনালোকক বাইদেউগৰাকী ক'লে খোৱা বোৱাৰ সকলো ফেচিলিটি আছে, বিভিন্ন ধৰণৰ ফেচিলিটি আছে। আৰু এইখিনি কথা বাইদেউ ক'লে। বাইদেউ আপোনাৰ নামটো জনাওকচোন। মোৰ নাম শ্ৰী ভৱানী কলিতা। আৰু ভিতৰলৈ যাম, মই ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। ইয়াত চিৰিয়া বৰষুণ বুলি ক'ব লাগিব। আৰু যিহেতু ইয়াত দুটাকৈ লাইন কৰা হৈছে, আপোনালোকে দেখিছে এই পাকেদি যিহেতু সোমোৱা আৰু ইটো পাকেদি যিটো ওলোৱা। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰিব। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত যদি আহি যদি ভিডিঅ'টো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেকুৱাকৈ আহিব লাগিব দেখিছোঁ, বহুতখিনি মানুহৰ ভিৰ ইয়াতে। আৰু ভিতৰলৈ যাম, ভিতৰ মানে কি ক'বলৈ গ'লে ভিতৰলৈ যাব পাৰি আৰু ওপৰলৈ যাব পাৰি ন। ভিতৰলৈ যাম, অলপ ভিতৰলৈ বহোঁ। অলপ যেতিয়া ভিতৰলৈ আহিলোঁ মই, বহুতখিনি মানুহৰ তলত আছে তেনেকুৱাকৈ চাইছে। যথেষ্ট তেনেকৈ বহল আহল এটা যিহেতু ৰুম, আৰু ইয়াতে তেনেকৈ আহি বহিব পৰা। আৰু যিহেতু আপোনালোকক দেখুৱাম মই যে যিহেতু আপোনালোকে দেখিছে ইয়াতে তেনেকুৱাকৈ একেদেই যিটো প্ৰথমতে এটা শিৱলিংগ এটা যিটো নিৰ্মাণ কৰা হৈছিল, চাইছে আপোনালোকে ইয়াত। আপোনালোকৰ যিটো কথাটো ক'লেই যে যিটো চিপচিপিয়াকৈ বৰষুণ দি আছে ক'বলৈ ইয়াত, আৰু যিটো তলৰ পৰিৱেশ কিছুমান আপোনালোকক দেখুৱালোঁ। মই অলপ ওপৰলৈ উঠি আহিছোঁ। ওপৰত দেখিছে আপোনালোকে তেনেকৈ কটকটি তেনেকৈ গোটেই ৰাউণ্ডটো তেনেকৈ স্কোৱাৰকৈ তেনেকৈ কটকটি দিয়া আছে। গোটেই চাৰিওফালে আপোনালোকে দেখিব পাৰে। ওপৰৰ পৰিৱেশ আপোনালোকে দেখুৱাম। ওপৰলৈ যাওঁ বলচোন। এতিয়া যদি মই ক'বলৈ যাওঁ, যেতিয়া বৰষুণটো ডাঙৰকৈ দিয়ে, তেতিয়া কিন্তু একচুৱেলি চাবলগীয়া ওপৰৰ যিটো শিৱলিংগৰ ওপৰৰ পৰা যিটো পানী পৰে দেখিছে আপোনালোকে, এইখিনি যিটো পানী পৰে, মানে মই কৈছোঁ নহয়, খুব এটা ভাল লগা খুব ধুনীয়া এটা মানে ইয়াত পৰিৱেশ হয়। আৰু আপোনালোকে যেতিয়া মানে ভাগ্য ভাল হ'বলৈ বৰষুণ দিলে মানে খুব ভাল লাগে। এয়া চাওক, এই দেখিছে নহয় বন্ধুসকল, ভিতৰত কি ধুনীয়া লাগিছে দেই। মই কৈছোঁ নহয়, চাই কিবা এটা ভাল লাগিছে। সেইকাৰণে ভিতৰলৈ এপাক সোমাম। মানে ক'বলৈ গ'লে গোটেইখিনি ভিতৰত মানে আপোনালোকে দেখিছে বেৰবিলাকত গোটেই মহাদেৱৰ আৰ্ট কৰা আছে, মা পাৰ্বতী আৰ্ট কৰা আছে। মানে গোটেইখিনি ইয়াত ডিটেইলছ ইয়াত মানে আৰ্টিং কৰা আছে। আপোনালোকক চাৰিওফালে এবাৰ মই দেখুৱাইছোঁ। এইখিনি চাওকচোন বাৰু, কিমান ধুনীয়া লাগিছে। আৰু ইয়াতে কিছু মানে একাংশ ভগৱানৰ মহাদেৱৰ ভক্তসকলে এইকেইটা আহি তেনেকুৱাকৈ যিহেতু ধূপকাঠিবোৰ জ্বলাই, যিহেতু আপোনালোকে দেখিছে গোটেইখিনি তেনেকুৱাকৈ ওপৰত ডাঙৰকৈ এটা টিলিঙা যিটো দেখিছে, টিলিঙা তেনেকুৱাকৈ লগাই থৈছে। এইকেইটা আহি ভক্তসকলে যিহেতু সকলোৱে ইয়াতে হাত দি তেনেকুৱাকৈ টিলিঙা বজাইছে। আপোনালোকে দেখিছেনে কিমান ধুনীয়া লাগিছে বাৰু। এইখিনি চাওকচোন বাৰু। আৰু বন্ধুসকল, এতিয়া যিটো শিৱলিংগৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখুৱাব বিচাৰিছোঁ, আপোনালোকে চাওকচোন।